আৰু এই একাংকিকা নাটক প্ৰতিযোগিতা যে থাকে কেতিয়াবা কোনোবা দলৰ হৈ ক্লাছ 9 মানতে হেৰি হৈ পেলাই তেওঁলোকৰ দলত সোমাই পেলাই নাটক কৰি অসমৰ 2-এখন ঠাইত ঘূৰিছিলোঁ। সেইটো এটা কনফিডেঞ্চ এটা থাকে, ভালো লাগি মেট্ৰিক পাছ আছিল, মোৰ বন্ধু আছিল, ভাইটি আছিল, কাৰণ নাৰী চৰিত্ৰৰ হোৱা নাটকে আমি বিচাৰি কৰিছিলোঁ। তেনেকৈ সেই নাটকবিলাক দেখি অভিনয়ো ধৰিব পৰা হৈছে, বুজাব পৰা বস্তুবিলাক আকৌ এপচাৰ ধৰণে বুজাব লগা হৈছে। তাত ইজম কিছুমান আহি গৈছে, চাৰিয়ালিজম, এক্সপ্ৰেছনিজম, ইম্প্ৰেছনিজম, কিবা পাব পেইণ্টিং সম্পৰ্কে যদি যেতিয়া অকণমান ধাৰণা কৰিব গম পাব, এই বস্তুবিলাক আহি গৈছে। সেই ধৰণৰ নাটক হৈছে বিভিন্ন তেওঁলোকে কৰে কাম কৰে। আৰু এনেও পাৰফৰ্মিং আৰ্টেই নহয়, এই ষ্টেজ মেনেজমেণ্ট, প্ৰগ্ৰাম মেনেজমেণ্ট, কালচাৰেল ইভেণ্ট মেনেজমেণ্ট এই কথাবোৰ ষ্টুডেণ্টে শিকিব লাগে। গতিকে এইদৰে তোমালোকৰ যাত্ৰা। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? তোমাৰ বাবে মোৰ শব্দৰ দুহাতত গজি উঠে হুমুনিয়া। পাণ বজাৰলৈ নাযাবা সন্ধিয়া, সান্ধ্য আগেৰে মাতাল বিহৰি ফুলপাত, অশ্লীল ধৰি পৰিব পাৰে তৰাবোৰ, কিমান অশান্ত বতাহ, নিশান্তৰ কাম। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই, তোমাৰ অভিমানৰ পুখুৰী সিঁচি মই লৈ আহিব পাৰোঁ গৰিহণা।